তেওঁৰ বন্ধু দুজন কিন্তু তাতে আছিল। ময়ো ভাবিলোঁ যে এও আকৌ ক'ত গ'ল, য'তেই নাযাওক কিয় আছেতো মোৰ ওচৰে পাজৰে, গতিকে তেওঁক বিচৰাত আৰু মোৰ বেছি অসুবিধা নহ'ব। এতিয়া সকলোৰে ভাগৰো লাগিছিল, আৰু নেলাগিবনো কিয়, ইমান সময় ধৰি নাচি যে আছিল। ডিজে গান লগাই থকাজনেও নিশ্চয় বুজি পাইছিল, গতিকে ডিজে গান আঁতৰাই এটা চিম্পল ৰোমেণ্টিক গান লগাই দিছিল। মই ইফালে সিফালে বিচাৰি আছিলোঁ তেওঁক, আৰু ভয়ো লাগি আছিল। আজি আকৌ মই হেৰুৱাই দিয়া নাইতো। মই সকলো ফালেই দৌৰিছিলোঁ, আৰু মনত এটা কথাৰ প্ৰেক্টিচ চলিয়ে আছিল। হাই ৰিমেম্বাৰ মি, হাই ৰিমেম্বাৰ মি। মই হাই ৰিমেম্বাৰ মি প্ৰেক্টিচ কৰি থাকোঁতেই অলপ দূৰত দেখিলোঁ তেওঁক সেই টেটু থকা ল'ৰাজনৰ লগত। গাত গা লগাই নাচি আছে দুয়োজনে। দুয়োজনকে দেখি এনে লাগিছিল যে ইজনে সিজনৰ ওপৰত বিলীন হৈ পৰিছে। দেখি ভাল লাগিছিল দুয়োজনকে। মই দূৰৰ পৰাই থিয় হৈ দুয়োকে চাই ৰৈছিলোঁ, এটা মূৰ্তিৰ দৰে। মই তেওঁক বিচৰাত সফল হ'লো নে নাই মই নেজানো। মই তেওঁক মাতিব বিচাৰিলেও মাতিব নোৱাৰোঁ, কাৰণ তেওঁৰ নামটোৱেই মই নেজানো। তেনেতে পিছৰ পৰা মোৰ বন্ধু এজনে মাত লগালে, সত্য, তেতিয়াৰ পৰাই বিচাৰি আছোঁ তোক, ক'ত গৈছিলি? আমি তোৰ বাবে ৰৈ আছোঁ। মই আঁতৰি আহিলোঁ। এতিয়া থাকিনো কি কৰিম? বেয়া পাব লগা একো নাছিল, তথাপিও মনটো বেয়া লাগিছিল, আৰু মনতে এইটোৱে ভাবি আছিলোঁ যে হাই ৰিমেম্বাৰ মি। ক্লাছত বহি যোৱা ৰাতি হৈ যোৱা ঘটনাটোকে ভাবি আছোঁ। ছাৰে সন্মুখত পঢ়াই আছিল, কিন্তু মোৰ ধ্যান বেলেগত। সেই দৃশ্যটোৱে চকুৰ আগত ভাহি আছিল যে মই সেই ছোৱালীজনীৰ ওচৰত থাকিও একো কিয় ক'ব নোৱাৰিলোঁ। মই গৈ কথা পাতিব পাৰিলোঁ হয় তেওঁৰ লগত। ইমান দিনৰ পিছত দেখিছোঁ তেওঁক, এইটো জানিও মই সেই চান্সটো কেনেকৈ হেৰুৱালোঁ। মোৰ লগত আৰম্ভণিৰ পৰা এইটোৱে সমস্যা যে মই সঠিক সময়ত সঠিক সিদ্ধান্ত ল'বই নোৱাৰোঁ। এতিয়া সেই ছোৱালীজনীয়ে, যাক মই আজি কেইমাহমানৰ পৰাই বিচাৰি আছোঁ, সকলো ঠাইতে সকলো সময়তে, ইমান চেষ্টাৰ ফলতো তেওঁক বিচাৰি পোৱা নাছিলোঁ। ক'ত পাম, কেনেকৈ পাম, মাত্ৰ এইটোৱেই ভাবি আছিলোঁ। আৰু ভাগ্যৰ বলত কালি ৰাতি ফাংচনত দেখিলোঁ তেওঁক। মই কথা পাতিব লাগিছিল তেওঁৰ লগত, হয়তো সাহসেই কৰিব পৰা নাছিলোঁ। ক্লাছত বহি মাথাত এইবোৰ কথাই চলি আছিল। ছাৰে বৰ্ডত কিবা লিখি তাৰপিছত পঢ়ি দিছিল, আৰু অলপ পিছত এটেণ্ডেঞ্চৰ বহি উঠালে, আৰু এজন এজনকৈ নাম ল'লে। মোৰ নামো ল'লে, কিন্তু মোৰ ধ্যান ক'ত আছিল? তৃতীয়বাৰ যেতিয়া ছাৰে চিঞৰি মাতিলে, তেতিয়া গম পালোঁ যে আচ্ছা, মোকে মাতি আছে। 12:30 বাজিছিল, গতিকে এতিয়া জিৰণিৰ সময়। আমি 4-5জন বন্ধু লগ হৈ কেণ্টিনত গ'লোঁ। আমি অলপ খোৱা বস্তু ল'লোঁ আৰু ভাবিলোঁ আজি ফিল্ডত বহি খাম। আমি গোটেইকেইটাই এটা বৃত্তাকাৰ হৈ বহিলোঁ। আমাৰ কাষতে 4-5জনীয়া আৰু এটা গ্ৰুপ বহি আছিল। তাতে এজন ল'ৰাই বহুতো গানৰ মিউজিক গীটাৰত বজাই আছিল। বহুত ভাল লাগিছিল শুনি। মিউজিকৰ প্ৰতি আগ্ৰহ মোৰ আগৰ পৰাই আছিল। অলপ পিছত মই সেই ল'ৰাজনৰ ওচৰত গ'লোঁ। ইমান ধুনীয়াকৈ বজাই আছিল যে মই প্ৰশংসা নকৰাকৈ থাকিব নোৱাৰিলোঁ। সঁচা কথা ক'বলৈ গ'লে মোৰ গান গাব মন গৈছিল। মই তেওঁৰ ওচৰলৈ গ'লোঁ আৰু সুধিলোঁ যে মই এটা গান গাম, তুমি বজাব পাৰিবানে? তেওঁ ক'লে নিশ্চয়, তুমি আৰম্ভ কৰা, ভাল লাগিব। মোৰ বন্ধুকেইজনেও মোলৈ চাই হাঁহি আছে আৰু শুনাৰ অপেক্ষাত ৰখি আছে যে মই কি গাম। মই গাব আৰম্ভ কৰিলোঁ, আৰু ওচৰতে যিমান সমনীয়া আছিল লাহে লাহে সকলো গোট খালে আৰু হাত চাপৰি বজালে। মোৰ চকু পৰিল যে তাতে কেইজনমানে ভিডিঅ' কৰি আছিল। গান শেষ হোৱাত লক্ষ্য কৰিলোঁ প্ৰায় 25-30জন মানুহ গোট খাইছিল আৰু সকলোৱে হাত চাপৰি বজাইছিল। সেই ভিৰৰ মাজৰ পৰাই এজনী ছোৱালীয়ে মোক হাত দেখালে আৰু ক'লে, হাই মিষ্টাৰ ছিংগাৰ, ৰিমেম্বাৰ মি। মই তেওঁৰ ফালে চালোঁ, অলপ ধ্যান লগালোঁ
আৰু চিনি পালোঁ। এইজনীচোন সেই ছোৱালীজনী, পৰীক্ষা হলৰ ছোৱালীজনী। মই লগৰ কেইজনক ক'লোঁ যে তহঁত গৈ থাক, মই আহি আছোঁ। মুখত এটা হাঁহি লৈ মই সেইফালে আগুৱাই গ'লোঁ। তেওঁ সঁচাই তাতে আছে নে মই দিনতে সপোন দেখিছোঁ, বিশ্বাস হোৱা নাই। আজি মই দেখা নাই তেওঁ দেখিছে মোক। মই তেওঁক মাতিবলৈ চেষ্টা কৰা নাই, তেওঁ মাতিছে মোক। হাই, কি খবৰ? তেওঁ ক'লে, মই ঠিকেই আছোঁ, তোমাৰ খবৰ কি? আৰু সেই পৰীক্ষাৰ পিছত এদিনো নেদেখিলোঁ। পৰীক্ষাটোত পাছ কৰিলা নহয়? মই ক'লোঁ, তোমাৰ সহায়ত পাছ কৰিলোঁ, কিন্তু মই তোমাৰ নম্বৰটো হেৰালোঁ, সেইবাবে ফোন কৰিব নোৱাৰিলোঁ। তেওঁ ক'লে, হয় নেকি? নহ'লে এইবাৰ তোমাৰ নম্বৰটো দিয়া মোক, মই নেহেৰুৱাওঁ। কিছু সময় কথা পাতিলোঁ। তেওঁ মোৰ গানৰ প্ৰশংসা কৰিলে। ক্লাছৰ সময়ো হৈছিল, গতিকে তেওঁ ক'লে যে আমি লগ হ'ব লাগে। কালিলৈ শনিবাৰ, কলেজ বন্ধ, গতিকে কালিলৈ ভাল হ'ব। আমি নম্বৰ এক্সচেঞ্জ কৰিলোঁ। তেওঁ ক'লে যে কাইলৈ টেক্সট কৰিব, ক'ত লগ কৰিব। মই হাঁহি হাঁহি ক্লাছৰুমলৈ আহি আছোঁ। এতিয়াতো তেওঁৰ নামটোও জানিলোঁ। মাত্ৰ অপেক্ষা তেওঁক লগ কৰাৰ, দেৱাংশীক লগ কৰাৰ।